বল বল ক্লাস স্টার্ট হবই ওই স্যার দেখুন আহাই নাই এবার স্যারের চকিত বহো নেকি ওই গালি খাবি আইব জলদি আব হয়ো ভাই পলো মার খাবা লাগবো গুড মর্নিং স্যার মর্নিং বহা তোমালোক বহা আচ্ছা কোৱাচোন তোমালোকৰ কি খবৰ ভালে স্যার ভাল ন ভেৰি গুড সদায় আমি সুখী থাকিব লাগে হেপি থাকিব লাগে বাৰু একেদিন তোমালোকে ঘৰত পঢ়া শুনা কৰিছানে স্যার মই মামা তাতে আসলো কালিহে আইছো মই পঢ়া নাই স্যার মই সদায় পঢ়া শুনা কৰো ভেৰি গুড তুমি মামাহঁতৰ ঘৰত গ'লেও কিতাপখন লৈ যাব পাৰিলাহেঁতেন তাতেই পঢ়িব পাৰিলাহেঁতেন আৰু তুমি ভেৰি গুড বয় দেই তুমি সদায় পঢ়া শুনা কৰা সদায় পঢ়িব লাগে সদায় পঢ়িবা দেই তোমালোকে আৰু তোমালোকে এটাই কোৱাচোন পঢ়িছানে নাই ও স্যার মই পঢ়ো স্যার মই স্কুলৰ পৰা যাৱাৰ পৰা দিনে ৰাতি পঢ়িয়ে থাকো স্যার ই স্যার মিছা কছি নপঢ়েও স্যার ই সদায় মোৰ লগত ফ্ৰী ফায়াৰ খেলে আৰু স্যার সদায় হাৰেও হি হয় নেকি এইটো বৰ বেয়া কাম কৰিছা নহয় তোমালোকে পঢ়া সময়ত মোবাইল নাচাই নহয় আজিৰ পৰা নাচাবা দেই ঠিক আছে তেতিয়াহ'লে তোমালোকক যে মই যোৱা পৰহি বিহুৰ ওপৰত ৰচনা এখন পঢ়াইছিলোঁ আৰু লিখিবও দিছিলোঁ ঘৰত হোমৱৰ্ক কৰিব দিছিলোঁ মনত আছেনে আজি এটা ক্লাছ টেষ্ট ল'ম চবে লিখাচোন বিহুৰ ওপৰত ও স্যার মই ইমান দীঘল রচনা লিখবে নরু দে আহতেও বেগটো গোটা হাতে দি দাঙি আনতে হাতৰ বিহুত থাকবে পাৰা নাই হেত তেনেকৈ ক'লে নহ'ব নহয় পৰীক্ষাত কি কৰিবা তোমালোকে পৰীক্ষাটো লিখিবই লাগিব নহ'লে নম্বৰ নাপাবা নহয় দিয়া ঠিক আছে পিছে অলপ সময় আমি পঢ়ি লওঁ তাৰপিছত তোমালোকে লিখিবা ঠিক আছে প্ৰথমে মুখেৰে তোমালোকে কোৱা বিহু কেইটা আৰু কি তাৰপিছত বিহুৰ বিষয়ে মোৰ ৰচনাখন লিখি দিবা স্যার মই এটা পেচাব কৰি আহোনে স্যার হেই কিয় এতিয়া নালাগে ৰ'বা ক্লাছটো শেষ হ'ব তোমালোকে কৈ লোৱা ঠিক আছে আজি লিখিব নালাগে তোমালোকে ৰচনাখন লিখি আনিবা এতিয়া মাত্ৰ কৈ লোৱা আৰু অলপ সময় ৰোৱা ক্লাছটো শেষ কৰি যাবা ঠিক আছে ফাৰ্ষ্টতে তোমাৰ পৰাই কোৱাচোন বিহু কেইটা আৰু কি স্যার বিহু হয়নে বিহু স্যার বিহুৱে স্যার হেই কি বিহুৱে ভালদৰে কোৱা বিহু কেইটা আৰু কি ঠিক আছে তুমি কোৱাচোন ৰোল নম্বৰ 2 তুমি কোৱাচোন স্যার বিহু হল তিনিটা মাঘ বিহু কাতি বিহু আৰু বহাগ বিহু পাৰিছা ঠিক আছে বঢ়িয়া স্যার নহয় তাৰ কোৱাত হোৱা নাই বিহু ৰঙালী ভোগালী আৰু কঙালীহে হয় নহয় সিও শুদ্ধ তুমিও শুদ্ধ আচলতে মাঘ মাহত ভোগালী বিহু উদযাপন কৰে কাৰণে সেইটোক মাঘ বিহু বুলিও কোৱা হয় ঠিক সেইদৰে ৰঙালী বিহু বহাগ মাহত উদযাপন কৰে কাৰণে বহাগ বিহু বুলিও কোৱা হয় আৰু কাতি মাহত কঙালী বিহু উদযাপন কৰে কাৰণে কাতি বিহু বুলিও কোৱা হয় বা কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় যিটো আমাৰ আহি আছে আমাৰ কাতি মাহ আহি আছে নহয় গতিকে আমাৰ ওচৰত কাতি বিহু আহি আছে স্যার কে হব এন্দৰ কাৰণ নাই স্যার বিহু দুটে হা বিহু দুটা কেনেকৈ নহয় তো স্যার মই জানো তো বিহু দুটে হেন্দা কলি হব নেকি বিহু দুটে মোৰটোৱে শুদ্ধ কিয় তুমি বিহু দুটা বুলি ক'লা কোৱাচোন বিহুটো তিনিটাহে হয় স্যার সদায় কথা সলাই থাকা মই কিন্তু নপঢ়ো দেই মই গুচি যাওঁ ইয়াৰ পৰা যা সদায় ধন্দা কথা সলাই থাকা ফাৰ্ষ্টতে আগৰ দিনত বিহু এটা আছিল বহাগ বিহু তেতিয়া আমাৰ তাত দেউতাৰ পৰা ঠাণ্ডা নিব আহিছিল ফাংচনৰ কাৰণে বহাগ বিহুৰ তেতিয়া এটা আছিল তাৰ পৰা আকৌ ধন্দা কৰা দেখি মই দুটা বুলিয়ে ভাবলো হয় দুটা হ'ল মাঘৰ বিহু হ'ল এতিয়া আকৌ জানুৱাৰীটো ফাংচন পাতে মাঘৰ বিহুৰ সময়ত তেতিয়া আকৌ আমাৰ তাত ঠাণ্ডা নিব আহে আমাৰ তাত 2 বাৰ ঠাণ্ডা নিব আহে বিহুৰ নামত গতিকে বিহু দুটা বিহু কেনেকৈ তিনিটা হ'ব পাৰে যা তহঁতে সদায় কথা হলে পঢ়ে থাকা নপঢ়ো যা মই এইগিলা তহঁতৰ বুদ্ধি ৰচনাখন দীঘল কৰিব কাৰণে মোৰ এনে হাত বিষাইছে বুলি কৈছো বিহু দুটাই যা মই নপঢ়ো যা